নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মাঘ বিহুৰ ওলগ জনাই আপোনালোক সকলোকে মাঘ বিহুৰ শুভকামনা যাচি সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই নাৰিকলৰ লাড়ু বনাইছিলোঁ বিহুৰ নামত। আহকচোন চাওঁ এই ৰেচিপিটো মই কেনেকুৱা বনালোঁ। ঘি দি ল'লোঁ। এইবাৰ মই নাৰিকলখিনি দি ল'ম। ঘি দিলে লাড়ুকেইটা খাই ভাল লাগে, ঘিৰ গোন্ধটো ওলাই ধুনীয়াকৈ। এনেকৈ ভাজি ল'ম মই গোটেইখিনি নাৰিকল দি। নাৰিকলখিনি মই 5 মিনিটমান ভালদৰে ভাজি ল'ম। তাৰপিছত মই চেনি দিম। এয়া নাৰিকলখিনি মোৰ ভাজা হৈ গৈছে ধুনীয়াকৈ। এইখিনি অলপ সিজাকৈ ভাজি ল'ব লাগে। জুইটো একদম কমাই জুইখিনি ল' কৰি লৈ ভাজিব লাগে, নহ'লে ইয়াতে তলাত লাগি যায় নাৰিকলখিনি। চেনি নিদিলে অলপ সোনকালে তলাত লাগে। এইখিনি অকণমান মই গাখীৰ গৰম কৰি মলাই ওলোৱাখিনি ইয়াতে দি দিছোঁ। গাখীৰৰ মলাই দি লাড়ুকেইটা বনালে খুব টেষ্টি হয়। মোৰ যিহেতু আগতে মলাই ৰেডি কৰি থোৱা নাছিলোঁ, আজি গাখীৰ অকণমান গৰম কৰাৰ যিখিনি ওলাইছিল সেইখিনিকে দিলোঁ। এয়া যিমানখিনি নাৰিকল লৈছিলোঁ সিমানখিনি মই ইয়াতে চেনি মিক্সাৰত পিচি লৈছিলোঁ। পিচি ল'লে চেনিখিনি সোনকালে গুলি যায়, নহ'লে গোটা গোটা থাকিলে বহুত টাইম লাগে গুলিতে। সেইকাৰণে মই মিক্সাৰত পিচি লৈছিলোঁ। চেনিখিনি ধুনীয়াকৈ গুলি গৈছে। এইবাৰ অকণমান পানী পানী হৈছে, সেইকাৰণে মই গেছটো মিডিয়াম কৰি ৰাখিছোঁ, যাতে সোনকালে এই চেনিৰ পৰা ওলোৱা পানীখিনি শুকাই যায়। এইবাৰ ইয়াতে মই গাখীৰ পাউডাৰখিনি দি দিছোঁ। এইখিনি জুলীয়া হৈ থাকোঁতে এইখিনি পাউডাৰখিনি দিলে ধুনীয়াকৈ মিক্স হৈ যাব। দি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম মই। আৰু এই পেকেট দি দিছোঁ। এই গাখীৰৰ পাউডাৰখিনি দিলে লাড়ুকেইটা খাব খুব ভাল হয়, মিঠাইৰ নিচিনা হয়, চানা মিঠাই টাইপ হৈ যায়। ভিতৰত ঢিলা হৈ থাকে আৰু ওপৰত লাড়ুটো অলপ টাইট দেখি ভিতৰটো ধুনীয়া মানে এটা হেৰি হৈ থাকে, মিঠাইৰ নিচিনা হয়। সেইকাৰণে মই গাখীৰৰ পাউডাৰখিনি দি দিছোঁ। এয়া গাখীৰ পাউডাৰটো দিয়াৰ পিছত মই 20 মিনিটমান ভাজিলোঁ। গাখীৰ পাউডাৰ দিলে অলপ টাইম লয়, কেতিয়া ভাৱ হয় এইখিনি শুকাওঁতে বহুত টাইম লাগে। এইবাৰ আৰু 5 মিনিটমান মই ভাজি ল'ব লাগিব। কিন্তু খাওঁতে এই লাড়ুটো বহুত টেষ্টি হয়। নৰ্মেলি যেনেকুৱা লাড়ু বনাওঁ তেনেকুৱা বনালে অলপ সোনকালে হ'ল হয়, কিন্তু এইটো অলপ কষ্টকৰ হয় যদিও, অলপ টাইম লাগে যদিও খাই খুব ভাল লাগে। মিঠাইৰ নিচিনা হ'ব ইয়াৰ টেষ্টটো। গাখীৰৰ মিঠাই বনালে খালে যেনেকুৱা লাগে তেনেকুৱাই হ'ব। ধুনীয়া হৈছে, প্ৰায় হৈয়ে গৈছে। এইবাৰ আৰু মাত্ৰ 5 মিনিটমান মই হেৰি কৰিম, লৰাই ল'ম। ইয়াতে অকণমান ইলাচি পাউডাৰ দিছোঁ। এয়া মোৰ লাড়ু হৈ গ'ল। এয়া শুকান হৈ গৈছে ধুনীয়াকৈ। আৰু ছাইডত এনেকুৱা লাৰিলে গম পাই যাব আপোনালোকে, ইয়াতে ছাইডৰখিনি যদি টাইট হৈছে তেতিয়া লাড়ুখিনি কমপ্লিট হৈ গৈছে বুলি গম পাব। এয়া পূৰা শুকান হৈ গ'ল, লাড়ু এতিয়া কমপ্লিট হৈ গ'ল। আপোনালোকে এনেকুৱা বনাই খাবচোন, খুব ভাল লাগে। কিন্তু অকণমান টাইম লাগে, ধৈৰ্য সহকাৰে বনাব লাগে আৰু একে লাৰি থাকিব লাগে, নহ'লে তলাত লাগি যায়। হৈ গ'লে এইবাৰ মই এখন থালত ওলাই ল'ম। এয়া থাল এখনত উলিয়াই ল'লোঁ মই। এইখিনি বেছি ঠাণ্ডা নহওঁতে গৰমে গৰমে বনাই ল'ম। আৰু ইয়াতে গৰম গাখীৰ লৈছোঁ, হাতখন পুৰিলে
এইটো হাতত লগাই লাড়ুকেইটা এনেকুৱা বনাই ল'ব লাগিব। ঠাণ্ডা হ'লে টাইট হৈ যাব, সেইটো কাৰণে ফটাফট বনাই ল'ব লাগিব। মই এনেকুৱা বনাই লৈছোঁ। আপোনালোকে যিটো চাইজৰ ভাল পায় তেনেকুৱাই বনাই ল'ব। এনেকুৱা মই লাড়ুকেইটা বনাই গৈ থাকিম। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে এই ৰেচিপিটো যদি আপোনালোকে প্ৰথম চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি থৈ দিব। মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপিসমূহ আপোনালোকে চাব পাৰিব। লগতে আগত দি থৈ দিয়া মোৰ ৰেচিপিসমূহ আপোনালোকে চাই তাৰ পৰা কিবা যদি ভাল ৰেচিপি আপোনালোকে পচন্দ কৰে তেতিয়াহ'লে বনাই খাই এনজয় কৰিব পাৰিব। আজিলৈ আহোঁ। থেংক ইউ।